নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম কা বাতিলৰ দাবীত তেজপুৰত কা বিৰোধী সমন্বয় সমিতিৰ বিক্ষোভ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত আজি পুনৰ উত্তাল হ'ল তেজপুৰৰ আদালত কা আন্দোলনেৰে জড়িত কাৰাবন্দীক শীঘ্ৰেই মোকলাই দিয়াৰ লগতে এই আইনখন বাতিলৰ দাবী তোলে দিনৰ 11 বজাত কা বিৰোধী সমন্বয় সমিতিৰ আহ্বানত CPIM, CPIML, তেজপুৰ সাহিত্য সভা আৰু নাগৰিক মঞ্চই কা বাতিলৰ দাবী উত্থাপন কৰে ইতিমধ্যে অৱগত হৈছে যে নাগৰিকত্ব সংশোধনী আইন 19 ধৰ্মনিৰপেক্ষতাৰ বুনিয়াদ সেই বুনিয়াদ নষ্ট কৰিবলৈ ধ্বংস কৰিবলৈ আগবাঢ়ি আহিছে গতিকে প্ৰতিজন সচেতন দেশবাসীয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী তুলিছে 2018 চনৰ পৰা নাগৰিকত্ব সংশোধনী বিল উত্থাপিত হোৱাৰে পৰা বাতিলৰ দাবী জনাই অহাৰ পাছতো জনগণৰ মতৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন চৰকাৰে সংখ্যা গৰিষ্ঠতাৰ বলত অসাংবিধানিক স্বৈৰতান্ত্ৰিকভাৱে অসমৰ স্বাৰ্থৰ পৰিপন্থী কা আইন বলপূৰ্বকভাৱে জাপি দিব বিচৰাৰ তীব্ৰ প্ৰতিবাদ জনায় অসম চুক্তিক কেন্দ্ৰীয় চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ তুলি CPIMৰ নেতা ৰবীন তামুলীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবী তোলে আজি আপোনালোকে ইয়াত কা বিৰোধী সমন্বয় সমিতিৰ তৰফৰ পৰা আজি কা বিৰোধী আন্দোলন আপোনালোকে অৱতীৰ্ণ হৈছে দীৰ্ঘ সময় এই আন্দোলন চলিছিল তাৰপিছত দেখিছোঁ স্থবিৰতা আৰু পিছত আকৌ পুনৰ আজি খুব সৰব হয় আজি কা বিৰোধী সমন্বয় সমিতিৰ আহ্বানত গোটেই অসমতে কা বিৰোধে আৰু কাৰ আন্দোলনৰ যিসকল কাৰাবন্দী তেখেতসকলৰ মুক্তিৰ দাবীত NRC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবীত সাম্প্ৰদায়িক কা বাতিল কৰাৰ দাবীত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আমি তেজপুৰত এই সংগঠনৰ অংশীদাৰ CPIM সহ তেজপুৰৰ নাগৰিক মঞ্চ আৰু অন্যান্য নাগৰিকেও ইয়াতে অংশগ্ৰহণ কৰিছে আমি কেন্দ্ৰীয় চৰকাৰে সংখ্যাগৰিষ্ঠতাৰ বলত সম্পূৰ্ণ স্বৈৰতান্ত্ৰিকভাৱে যোৱা ডিচেম্বৰ মাহত কা আইন যিটো সংসদত গ্ৰহণ কৰিলে তাক আমি অসাংবিধানিক বুলি কৈছোঁ আমি সাম্প্ৰদায়িক বুলি কৈছোঁ আৰু অসমৰ স্বাৰ্থৰ পৰিপন্থী বুলি কৈছোঁ আমাৰ যি নাগৰিকত্ব আইন সেই নাগৰিকত্ব আইনক তেওঁলোকে সংশোধন কৰিব বিচাৰিছে আফগানিস্তান পাকিস্তান আৰু বাংলাদেশৰ পৰা যিসকল হিন্দু জৈন পাৰ্চী খ্ৰীষ্টান বুদ্ধিষ্ট তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে নাগৰিকত্ব তেওঁলোকক দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথা আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অসমত 1971 চনত সীমাৰেখা কৰি অসমত বিদেশী চিনাক্তকৰণৰ তাৰিখ কি কৈছিল অসম চুক্তি 1985 চনত যি গ্ৰহণ কৰে তাৰ মতে গতিকে আজি অসম চুক্তি আজি 35 বছৰ যোৱাৰ পিছত বিজেপি চৰকাৰে এই চুক্তিখন বানচাল কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু এই চুক্তি বানচাল কৰাই নহয় আজি অসমৰ মানুহৰ যি আৱেগ অনুভূতি তাকো তেওঁলোকে ভৰিৰে গচকি তেওঁলোকে ইয়াতে সাম্প্ৰদায়িকভাৱে অসমক বিভাজিত কৰাৰ কাৰণে চেষ্টা কৰিছে ইয়াতে কা বিৰোধী আন্দোলনকাৰীসকলে আজি ইয়াতে অৱস্থান ধৰ্মঘট কৰিছে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰাৰ দাবীত তেওঁলোকে মানি লৈছিলে আৰু লগতে জাতি মাটি ভেটি তেওঁলোকে ৰক্ষা কৰাৰ নামত তেওঁলোকে জনসমৰ্থন লৈ পেলাই চৰকাৰ গঠন কৰিছিল কিন্তু চৰকাৰ গঠন কৰাৰ পিছতেই তেওঁলোকে এইবিলাক আমাৰ যি ন্যায্য দাবীবিলাক আছিলে সেই দাবী লৈ তেওঁলোকে বিধি দিলে আমি অসমত এইটো 18 চনৰ পৰাই যেতিয়া বিল হৈ আছিলে সেই অৱস্থাৰ পৰাই আমাৰ অসমৰ ৰাইজে এইটো ইয়াৰ বিৰোধিতা কৰি আহিছে অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ